নমস্কাৰ আকৌ আজি মই আপোনালোকক ইউটিউব চেনেল খৰিকাজাইলৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ এটা নতুন ভিডিঅ' আজি মই আপোনালোকক কিছুমান থলুৱা ফুলৰ বিষয়ে ক'ম আমি আমাৰ থলুৱা ফুলবোৰক মানে বিদেশী ফুলবোৰ কৰিবলৈ লোৱাৰ পৰা প্ৰায় পাহৰি যোৱাৰ দৰে হৈছে কিন্তু থলুৱা ফুলৰ যিটো সুবাস সেই সুবাস আমি সৰু কালৰে চিনাকি সেইকাৰণে আমাৰ লগত এটা আৱেগিক সম্পৰ্ক জড়িত হৈ থাকে থলুৱা ফুলবোৰৰ লগত সেইবাবে মই আজি এই থলুৱা ফুলবোৰৰ ওপৰত এটা ভিডিঅ' কৰিবলৈ লৈছোঁ এতিয়া চাওকচোন আমি থলুৱা ফুলবোৰ সাধাৰণতে আমাৰ ডাঙৰ হয় বকুলেই হওক বা শেৱালি তাৰপিছতে কাঞ্চন আদি ফুলবিলাক সাধাৰণতে ডাঙৰ হয় মাটিত দিলে ভাল হয় কিন্তু আমি যিসকলে টাউনত বসবাস কৰোঁ বা আমাৰ তেনেকৈ টাউনত কম মাটিৰ কাৰণে আমাৰ ৰুবলৈ জেগা নাথাকে সেইসকলে আমি টাবতো কিন্তু আমি সেই থলুৱা ফুলবোৰ কৰিব পাৰোঁ আৰু আজি টাবতনো কেনেকৈ সেই ফুলবোৰ কৰিব পাৰি মই তাকে কওঁ এয়া চাওক মোৰ সন্মুখত এজোপা হৈছে এজোপা খৰিকাজাই ফুল সাধাৰণতে এপ্ৰিল মাহৰ পৰা জুলাই মাহ মানলৈকে ফুলি থাকে কিন্তু এতিয়া ইয়াৰ ফুলৰ ছিজনটো গৈছে সেইকাৰণে এতিয়া আপোনালোকে ফুল দেখা নাই গছজোপাত কিন্তু এটা ধুনীয়া গ্ৰোথ থকা এজোপা খৰিকাজাই এজোপা দেখিবলৈ পাইছে আপোনালোকে এটা কথা মানে মনত ৰাখিলেই হ'ল খৰিকাজাই বা কাঞ্চনেই হওক বা ৰজনীগন্ধা শেৱালি এইবিলাক ফুলত আমি শুকান গোবৰ ব্যৱহাৰ কৰিলে হয় এয়া চাওক মই শুকান গোবৰ ব্যৱহাৰ কৰিয়ে ৰুইছোঁ অকল শুকান গোবৰ গছপাতো মিহলি হৈ আছে তাৰ শুকান গছপাত মানে এইবোৰ বেলেগ গছপাত নহয় ইয়াৰ মই কাটি দিওঁতে যিবিলাক পাত পৰি গৈছিলে সেইখিনিকে শুকুৱাই পেলাই ইয়াত দি থলোঁ এই শুকান গোবৰতে ভাল হয় আৰু এই থলুৱা ফুল আৰু ফুলৰ আৰু এটা মন কৰিবলগীয়া কথা যেতিয়া টাবত কৰে তেতিয়া এই কি হয় এই আপোনালোকে এই ডালবিলাক কাটি থাকিব ডালবিলাক কাটি থাকিলে সেই গছজোপা লিংলিঙীয়া হৈ নাযায় আৰু ডাঙৰ হ'বলৈ সহজে চান্স নাপায় আৰু জোপোহা হৈ যায় আৰু জোপোহা হোৱা সদায় আৰু ফুলৰ নতুন আগবিলাকতহে ফুল হয় সেইকাৰণে আপোনালোকে কাটি থাকিলে জোপোহা হৈ থাকিলে আগবিলাক থাকিব আৰু আগবিলাক নতুনকৈ ওলোৱাৰ লগে লগে সেই আগবিলাকত নতুন ফুল ফুলিব খৰিকাজাই আপোনালোকে সেই প্ৰুনিংটো খুব জৰুৰী খৰিকাজাই এই গুৰিৰ পৰাই প্ৰুনিং কৰিব সেই প্ৰুনিংটো কৰিলে আপোনালোকে ভাল ফুল পাব খৰিকাজাইত কি হয় মাটিত দিলে খৰিকাজাই ৰ'দে বৰষুণে থাকে আৰু টাবত দিলে কিছুমান কথা মন কৰিবলগীয়া হয় মানে জুন জুলাই মাহৰ গৰমটো ই একেবাৰে ৰ'দত ৰাখিব নালাগে কিন্তু ৰ'দ পাব লাগিব দেই এইখিনি যিহেতু লোকেল ফুল সেইকাৰণে সিহঁতি ৰ'দ পাবই লাগিব আৰু ৰ'দে বৰষুণে থকা ফুল তাৰমানে কিন্তু যিহেতু টাবত কৰে এইটো কথা মন কৰি থাকিব যাতে বেছি ৰ'দত মানে লেৰেলি গৈছে নেকি তেতিয়া অকণমান সময় আঁতৰ কৰি দিলে হ'ল তাৰপিছত এইজোপা হৈছে কামিনী কাঞ্চন এয়া চাওক সুন্দৰকৈ ফুল ফুলি আছে কামিনী কাঞ্চনৰ সুবাসটো বিৰাট ধুনীয়া ইয়াৰ গধূলি সময়ত যেতিয়া কামিনী কাঞ্চনৰ গোন্ধ পোৱা যায় বৰ ভাল লাগে এই কামিনী কাঞ্চনো মই একেই সেই আপোনাৰ এইজোপা কি কৈছিলোঁ মই অলপ আগত খৰিকাজাইৰ দৰে এয়া শুকান গোবৰ দিয়ে ৰুইছোঁ এয়া চাওক অকল শুকান গোবৰ আছে শুকান গোবৰ আৰু তাত অকণমান ডাঙৰ বালিটো মিক্স কৰি ৰুইছোঁ মই মাটিও দিয়া নাই ইয়াত যিহেতু কম মানে একেবাৰে কম ঠাই পায় বাঢ়িবলৈ সেইকাৰণে মাটি দিয়া নাই আৰু গোবৰতে ৰুইছোঁ শুকান গোবৰতে খালি গোবৰখিনি একেবাৰে ভালকৈ শুকুৱাই লোৱা গোবৰ হ'ব লাগে দেই এইবিলাক গোবৰ তাৰপিছত কামিনী কাঞ্চনৰ এটা কথা মন কৰিব আমি সাধাৰণতে যিবিলাক ফুল থোপাকৈ ফুলি শেষ হোৱাৰ পিছত আমি এইবোৰ কাটি দিওঁ কিন্তু কামিনী কাঞ্চনত আপোনালোকে থোপাকৈ ফুলি যেতিয়া শেষ হ'লেও কাটি নিদিব কাৰণ কি হয় কামিনী কাঞ্চনৰ এই থোপাবোৰত সৰু সৰুকৈ অপৰিণত ফুল থাকি যায় আৰু সেইবোৰে পিছত ফুলে গতিকে কামিনী কাঞ্চন অন্য ফুলৰ দৰে এই থোপাবোৰ ফুলি শেষ হোৱাৰ পিছত কাটি নিদিব তাতে এয়া চাওক এয়া ফুলি এইবোৰ সৰি গ'ল কিন্তু তাৰ কাষত এইবোৰ অপৰিণত এইবোৰ পাহি আছে এয়াও 4-5টা পাহি আছে এইবোৰ আকৌ এনেদৰে ফুলিব তাৰপিছত কামিনী কাঞ্চনে কিন্তু একেবাৰে ৰ'দটো বহুত বেছি মানে ৰ'দ লাগে যদিও ই অকণমান সেমেকা জলবায়ু ভাল পায় ই অকণমান চেচুকীয়া ঠাইত হ'লে মানে কামিনী কাঞ্চনৰ গ্ৰ'থটো ভাল হয় সেইকাৰণে পৰাপক্ষত আপোনালোকে অকণমান তেনেকুৱা পৰিৱেশ এটা দিব পাৰে নেকি চাব এজোপা হ'ল তাৰপিছত আহিছোঁ এজোপা ৰজনীগন্ধা আমাৰ থলুৱা ফুলৰ মানে আমাৰ বহুত পুৰণি থলুৱা ফুলৰ হাৰিতে পৰে কিন্তু ৰজনীগন্ধাৰ আকৌ একেবাৰে মানে অৰিজিনেল আকৌ ই আহিছে মেক্সিকোৰ পৰা মেক্সিকো আপোনালোকে জানেই
মানে খুব গৰম দেশ সেইকাৰণে ৰজনীগন্ধা কি হয় আপোনাৰ ৰজনীগন্ধা দিনটোৰ গোটেই সময়খিনিয়ে ৰ'দ লাগে আৰু ৰ'দ লগাৰ লগতে বৰষুণ পালেও ভাল গতিকে ৰজনীগন্ধা একেবাৰে বাহিৰৰ ফুল ইয়াক বাহিৰতে ৰাখিব লাগে আৰু ৰজনীগন্ধা কি হয় মানে ইয়াৰ সাৰ প্ৰয়োগৰ ক্ষেত্ৰত চাব লাগে গোবৰতে দিছোঁ মই এতিয়া কিন্তু আপোনালোকে যদি ইচ্ছা কৰে ৰজনীগন্ধা ভালকৈ ফুলাবলৈ হ'লে DAP তাৰপিছত NPK আদি সাৰ ব্যৱহাৰ কৰিব পাৰে যেহেতু আমাৰ খোৱা বস্তু নহয় আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে ৰজনীগন্ধাৰ গ্ৰোথৰ ভাল সময় হৈছে এপ্ৰিল মে জুন জুলাই আপোনালোকে এইখিনি সময়ত এই ৰজনীগন্ধাৰ মানে ৰিপ্ৰপগেশ্যন কৰিব পাৰে ৰুব পাৰে ইয়াৰ পিঁয়াজৰ দৰে ইয়াত আলু থাকে আপোনালোকে জানে সেই পিঁয়াজটো সাধাৰণতে 8 ইঞ্চি মানৰ এনেকুৱা পট ল'ব লাগে 8 ইঞ্চি মানৰ পট মাটিৰ হ'লে বেছি ভাল হয় 8 ইঞ্চি মানৰ পট লৈ পেলাই তাত 4-5 ইঞ্চি মাটি মানে আপোনালোকে যিটো সাৰ বা মাটি ব্যৱহাৰ কৰিব গছজোপা ৰুবৰ কাৰণে সেইটো ভৰোৱাৰ পিছত সেই ৰজনীগন্ধাৰ যিটো বাল্ব সেইটো দি পেলাই পুতি দিব লাগে আৰু পুতি দিয়াৰ পিছত ই মানে ধুনীয়াকৈ এনেকৈ ওলাই আহে সেইটো আপোনালোকে এই আৰু 3 মাহ মানৰ ভিতৰতে ফুল ফুলে মোৰ এইকেইটা বাল্বকেইটা মানে 3 মাহ মানতকৈ বেছি হৈছে 4 মাহ মান হৈছে এতিয়া ফুল আহিছে আছে কিবা সুন্দৰভাৱে ফুল আহিছে এটো তেনেকৈ ঠিক মই কিন্তু এতিয়ালৈকে ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ ফুলখিনি পালোঁ আৰু দুজোপামান আছে সেইখিনি অহা নাই যদি বেছি দিনলৈ নাহে তেতিয়া মই হয়তো DAP বা NPK অকণমান প্ৰয়োগ কৰি চাম কিন্তু মই ইয়াত অকল গোবৰতে পাইছোঁ আপোনালোকৰ গোবৰতে ৰুই চাবচোন আৰু তাৰপিছত যদি ফুল নাহে তেতিয়া সাৰ প্ৰয়োগ কৰিব আৰু ইচ্ছা যদি কৰে আপোনালোকে এই শুকান গোবৰৰ লগত মাটিও অলপমান মিক্স কৰিব পাৰিব মই একেবাৰে শুকান গোবৰকে দি দিছোঁ আৰু মাটি মিক্স কৰা নাই বালি মিক্স কৰিছোঁ অকল তাৰপিছতে আহিলোঁ আমাৰ শৰতৰ সুবাস দিয়া শেৱালি জোপালৈ চাওকচোন শেৱালি জোপাকো আমি এনেকৈ টাবত বন্দি কৰিব পেলাব পাৰোঁ আমি সাধাৰণতে কি হয় মাটি নাথাকিলে শেৱালিৰ সুবাসটো ল'ব নোৱাৰোঁ বুলি ধাৰণা এটা হয় বা বকুলৰ সুবাসটো ল'ব নোৱাৰোঁ বুলি ধাৰণা হয় কিন্তু এই শেৱালি টাবত বৰ সুন্দৰকৈ ফুলে এইজোপা গ্ৰোথটো খুব ধুনীয়া হৈছে মই ভাবিছোঁ আশা কৰিছোঁ যে এই শৰততে মোক ফুল ফুলিব মই 10 টকা দি পুলিটো নাৰ্চাৰী এখনৰ পৰা কিনি আনিছিলোঁ সেই 10 টকা পুলিটোৱে এতিয়া ডাঙৰ হৈ পেলাই ধুনীয়া গছ এজোপালৈ পৰিৱৰ্তন হৈছে আৰু মই ভাবিছোঁ যে এই শৰতত মোক এই শেৱালিৰ সুবাস দিব আপোনালোকেও যদি আপোনালোকৰ এইদৰে মাটিত ৰুব পৰাকৈ ব্যৱস্থা নাথাকে এনেকৈ টাবতে এই আমাৰ সুবাস দিয়া ফুলবোৰ ৰুব পাৰিব আৰু সুবাস দিয়া ফুলবোৰ আপোনালোকে জানে যে সকলো প্ৰায়বোৰ সুবাস দিয়া ফুলে বগা হয় আৰু মই আপোনালোকক আজি এই চাৰিবিধ আমাৰ থলুৱা একেবাৰে পৰিচিত আমাৰ জনজীৱনৰ লগত আমাৰ গীত মাতৰ লগত জড়িত থকা ফুলকেইজোপাৰ বিষয়ে ক'লোঁ আপোনালোকেও ৰুই চাব এইদৰে ৰুলেও হ'ব মাটিত ৰুলেও হ'ব আপোনালোকক এইকেইজোপাই সুন্দৰভাৱে সুগন্ধ দিব আৰু আমাৰ এই পুৰণি ফুলবোৰক এই আমাৰ যিবিলাক এতিয়া আমি ৰুবলৈ লোৱা বিদেশী ফুলবোৰৰ লগতে সমাদৰ কৰিবলৈ আমি চেষ্টা কৰোঁ আহক ধন্যবাদ জনালোঁ